Welcome to Simple Life MF YouTube channel. গণতন্ত্ৰ দিৱসৰ ভাষণ। নমস্কাৰ। আজিৰ এই গণতন্ত্ৰ দিৱসৰ পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকা সকলোকে শুভ ৰাতিপুৱা। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোক এই পবিত্ৰ দিনত ভাষণ দিয়াৰ সুবিধা প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গণতন্ত্ৰ দিৱস উপলক্ষে মই দুই এষাৰ ক'বলৈ ওলাইছোঁ। ইয়াত যদি কিবা ভুল হয় নিজ বুলি ক্ষমা কৰি দিব। প্ৰতি বছৰে ২৬ জানুৱাৰীত পালন কৰা গণতন্ত্ৰ দিৱসৰ ভাৰতৰ ইতিহাসত এক বিশেষ গুৰুত্ব আছে। গণৰাজ্য দিৱস সেই ঐতিহাসিক মুহূৰ্তটো মনত ৰাখিবলৈ উদযাপন কৰা হয় যেতিয়া আমাৰ ৰাষ্ট্ৰ এখন স্বাধীন গণৰাজ্যৰ দেশ হৈ পৰিছিল। আমি জানো যে 1950 চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিল আৰু সেয়েহে সেইদিনাৰ পৰা আমি ভাৰতৰ জনসাধাৰণে ইয়াক আমাৰ দেশৰ গণতন্ত্ৰ দিৱস হিচাপে নিৰন্তৰ প্ৰশংসা কৰোঁ। আমি সকলোৱে জানো যে ভাৰতে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল, কিন্তু ৰাষ্ট্ৰৰ নিজা কোনো সংবিধান নাছিল। অৱশ্যে বহু আলোচনা আৰু বিবেচনাৰ পিছত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত এখন সমিতিয়ে ভাৰতীয় সংবিধান এখন খচৰা দাখিল কৰে, যিটো 1949 চনৰ ২৬ নৱেম্বৰত গৃহীত হৈছিল আৰু আনুষ্ঠানিকভাৱে 1950 চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হৈছিল। একেদিনাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদেও ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ কাৰ্যকাল আৰম্ভ কৰে। ভাৰতত গণতন্ত্ৰ দিৱস যথেষ্ট উৎসাহেৰে উদযাপন কৰা হয় আৰু আমি স্বাধীনতাৰ দীঘলীয়া যাত্ৰা আৰু দেশখনক এখন সাৰ্বভৌম ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ পূৰ্বপুৰুষসকলৰ সংগ্ৰামৰ কথা মনত ৰাখিব লাগে। এই দিনটো সকলো ভাৰতীয়ৰ বাবে স্বাধীনতাৰ সাৰাংশ উদযাপন কৰা আৰু ভাৰতক ইয়াৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰাত সহায় কৰাৰ দিন। গণতন্ত্ৰ দিৱস উদযাপনত নাগৰিকসকলক তেওঁলোকৰ দেশপ্ৰেম আৰু গৌৰৱ প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হয়। শিক্ষাৰ্থীসকলে ভাল নাগৰিক হিচাপে জীয়াই থাকিবলৈ আৰু তেওঁলোকৰ দেশক অধিক সুখী আৰু শান্তিপূৰ্ণ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। স্বাধীনতাৰ পিছৰে পৰা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত ৰাজপথত ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত গণৰাজ্য দিৱসৰ মুখ্য উদযাপন অনুষ্ঠিত হৈ আহিছে। এই দিৱসটো সকলো নাগৰিকে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ পালন কৰে। ভাৰতৰ ৩টা প্ৰধান ৰাষ্ট্ৰীয় বন্দৰ ভিতৰত গণৰাজ্য দিৱস অন্যতম। গণৰাজ্য দিৱস সকলো দেশবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ ভাৰতৰ নিজা সংবিধান আজিৰ পৰাই কাৰ্যকৰী হৈছিল। আজিৰ দিনটোত সকলো জোৱানক সম্বৰ্ধনা জনোৱা হয় আৰু বঁটা আৰু পদক প্ৰদান কৰা হয়। যুৱক যুৱতীসকলক আজিৰ দিনটোত দেশৰ সাহসী সন্মান জনায় ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে, যিসকলে দেশৰ উন্নয়ন আৰু মানৱ জীৱন সফল কৰি তোলাত অৰিহণা যোগাইছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বহু ধৰ্ম পালন কৰা লোক আছে যদিও ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে অতি শ্ৰদ্ধাৰে উদযাপন কৰে। এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং। ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব।